পাৰ্টনাৰ কি পাৰ্টনাৰে তোমালোকে ইমান দিন মই নদীৰ পাৰত বহিব অহা নাই কিয় অহা নাই এবাৰতো মোক সোধা মোৰ কি যে ডাঙৰ প্ৰব্লেম এটা হৈছে তোমালোকে বুজিতো নোপোৱা ন তোমালোকে এটা বিন্দাছ আহিছা স্মকিং কৰি আছা বা মই কিয় অহা নাই এবাৰ খবৰ এটাকে লওঁ বা ফোন এটাই কৰোঁ তোমালোকে জানা মোৰ লগত যি ডাঙৰ ঘটনা ঘটি গৈছে মানে ক'ব নোৱাৰে ক'লেতো ভয়ে খাই যাবা তোমালোকক যদি কওঁ নহয় সঁচা কৈছোঁ তোমালোকে ভয়ে খাবা যি ডাঙৰ ঘটনা ঘটিছে মোৰ লগত পাৰ্টনাৰ হেৰি কৰিবা তুমি স্মকিংটো তুমি খাই লোৱা মোক অলপ দি দিবা বাৰু পিছলৈকে মই তোমাক মোৰ কাহিনীটো কম ৰ'বাচোন তুমি কি ভাবিছা মই কিয় ইয়াতে অকলে অকলে আহি স্মকিং কৰি আছোঁ ময়োতো অহা নাই তুমি জানো মোক খবৰ লৈছা তোমাৰ নিচিনা মোৰ লগতো ডাঙৰ কাহিনী হৈ গৈছে তোমাক ক'লেতো তুমিও ভয়ে খাবা মোৰ লগত যি ডাঙৰ কাহিনী হৈছে প্ৰথমতে কিন্তু মই তোমাৰ কাহিনীটো শুনিহে ল'ম তাৰপিছতহে মোৰ কাহিনীটো ক'ম মোৰ ডাঙৰ কাহিনীটো শুনিলে সঁচা কৈছোঁ তুমিও বহুত ভয় খাবা চক খাই যাবা তুমি একেবাৰে ময়ো অহা নাই দিয়া ইয়াতে স্মকিং কৰিবৰ কাৰণে মই এইকেইদিন নদীৰ পাৰত বহিবও অহা নাই স্মকিঙো কৰা নাই টেনশ্যন নল'বা তুমি মই কি আছোঁ নেকি ময়োতো অহা নাই বা তহঁত দুইটা তেতিয়াৰ পৰা কথা পাতিছে একে মোক ক'বা চান্সে নেদা ময়ো অহা নাই ইয়াতে ময়ো স্মকিং কৰা নাই নদীৰ পাৰতো বহা নাই তুমি ডাঙৰ ঘটনা মোৰ লগতো ঘটি গৈছে তহঁতৰ নিচিনা কিন্তু ময়ো ক'ম মোৰ কাহিনীটো মোৰ লগত ঘটি যোৱা ঘটনাটো প্ৰথমতে কিন্তু মই তহঁতৰ কাহিনীকেইটা শুনি ল'ম তহঁতৰ কাহিনীকেইটা শুনাৰ পিছতে মোৰ কাহিনীটো ক'ম মোৰ লগতো বিৰাট ডাঙৰ কাহিনী এটা হৈ গৈছে বে তহঁতে কথা ক'লে বুজিয়ে নাপা তহঁতৰ কথা শুনিহে আছোঁ তহঁতেও মোৰ খবৰ চবৰ নলওঁ সেইটো কাৰণে ময়ো তহঁতৰ খবৰ লোৱা নাই কিন্তু এটা পাৰ্টনাৰ কথা কচোন প্ৰথমতে তোৰ কাহিনীটো কচোন ক তাৰপিছত ই ক'ব ভেলকুৱে ক'ব তাৰপিছত মই ক'ম মোৰতো একেবাৰে চবতকৈ লাষ্টত ক'ম প্ৰথমত তহঁতৰ কাহিনীকেইটা মই শুনি লওঁ ক মোৰ কাহিনীটো এনেকুৱা ধৰণৰ পাৰ্টনাৰ কি ক'বা মোৰ মানে সৰুকালৰ দোস্তি এটা আছিল সৰুতে মাক দেউতাকে তাক লৈ গ'ল বিদেশত এতিয়া সি ডাঙৰ হ'ল বিদেশতো থাকে আজি এসপ্তাহমান হ'ল সি ঘৰত আহিছে কিন্তু সি মোক এটা যেনেকুৱা বস্তু দেখাইছে আচৰিত সঁচাকৈ আচৰিত মই যে ভয় খাই গৈছিলোঁ কি যে ক'ম কি কৰিছে জানানে সি নহয় পুখুৰীত ডুব মাৰিছে আৰু ঘূৰি পেলাই নহয় একেবাৰে নদীত ওলাইছেগৈ হয়নে ডাঙৰ কথা কোৱাচোন ভয় খাইছানে তোমালোকে ময়ো ভয় খাইছিলোঁ সেইখিনি সময়ত কিন্তু কি কৰিম পাৰ্টনাৰ হয় না মোৰ কিন্তু খাছ পাৰ্টনাৰ মোৰ একেবাৰে আমি সৰুৰ পৰা এখন কাঁহীতে খাই ডাঙৰ হৈছোঁ আগতে সি মোক এই ক'তোৱে নাযায় সৰু থাকোঁতে মই য'ত যাওঁ তাতেহে যায় মোৰ লগতেই টোপনি মাৰে মাক দেউতাকে ঘৰত বিচাৰি আহে এনেকুৱা পাৰ্টনাৰ থাকিলে মোৰতো টেনশ্যনে নাই আৰু পাৰ্টনাৰ হয়নে নহয় কোৱাচোন বাৰু সেনেকুৱাহে ঘটনাটো মোৰ ঘটনাটো ঠিক তোমাৰ নিচিনাই অকণমান তোমাৰ নিচিনাই মোৰো এজন সৰুকালৰ বন্ধু আছিল মানে সিও মানে চাকৰি সূত্ৰে সিও বিদেশত গৈছিল আজি এসপ্তাহমানত সি আহিছে আহিয়ে মোক লগ ধৰিব আহিছে গ'লোঁ দুইটাই গা ধুবৰ কাৰণে সি যেনেকুৱা এটা আচৰিত বস্তু দেখাইছে ময়োতো ভয় খাই গৈছিলোঁ তোমালোকক ক'লেতো তোমালোকেও এতিয়া ভয় খাই যাবা গম পাইছা তোমাতকৈও ডেঞ্জাৰাছ সি মোৰ কিন্তু খাছ পাৰ্টনাৰ হয় একেবাৰে আমি এটা চিকেৰেট দুইটাই ভগাই খাওঁ এতিয়া আৰু আগতেতো সি যদি একামুৰ বিস্কুট খায় মোক একামুৰ দিয়ে দুইটাই সেনেকৈ ভগাই বস্তু খাওঁ মোক এৰি সি ক'তোৱে নাযায় আমি দুইটাই এটা কাপোৰকে পিন্ধোঁ ৰাতিপুৱা যদি সি পিন্ধে স্পৰ্টিংটো গধূলিলৈকে মই পিন্ধোঁ এনেকুৱা মোৰ ভাল পাৰ্টনাৰ আছিল এতিয়াও যদি আহিছে মোৰতো এৰা নাই মোৰ লগৰ মোৰ পাছে ঘূৰি ফুৰিছে সি গ'লোঁ দুইটাই এনেকৈ গা ধুবৰ কাৰণে নদীত বা কি আচৰিত কাণ্ড দেখালেও সি নহয় সিটো একেবাৰে নদীত ডুব মাৰিছে গম পাইছা নদীত ডুব মাৰি একেবাৰে গৈ সাগৰত ওলাইছে কি আচৰিত কাণ্ড কি ডাঙৰ ঘটনা গম পাইছানে নাই মইতো ভয়ে খাই গৈছিলোঁ তোমালোকেও ভয় খাইছানে এতিয়া মোৰ লগতো এনেকুৱা এটা ডাঙৰ ফ্ৰেণ্ড আছে মোৰ সেই তেনেকুৱা ফ্ৰেণ্ড যদি মোৰ লগত থাকে তোমালোকে কিহে পাৰ্টনাৰ মোৰ তেনেকুৱা পাৰ্টনাৰ লগত থাকিলে মোৰ টেনশ্যনে নাই মোক সকলো বিপদৰ পৰা বচাব হয়নে নহয় বাৰু কোৱাচোন তোমালোকে কি পাৰ্টনাৰ তহঁতৰ সৰুকালৰ বন্ধুকেইটাৰ কথা শুনিলোঁ মোৰো তহঁতৰ নিচিনা এটা সৰুকালৰ বন্ধু আছে কম না তাৰ কথা কম না বা সিও কি ডেঞ্জাৰাছ মাল তই কি কবি মইতো ভয় খাই গৈছিলোঁ একদিন মোক যি এটা যাদু দেখাইছে সি গম পাইছা না কেতিয়াবা তহঁতৰ কথাখিনি শুনি আছোঁ হয় তহঁতৰ পাৰ্টনাৰকেইটাও ডেঞ্জাৰাছ হয় কিন্তু মোৰ পাৰ্টনাৰটোৰ কথা ক'লে কিজানি তহঁতে আৰু পাতলাই দিবি কিজানি যেনেকুৱা পাৰ্টনাৰ এটা মোৰ লগত আছে আমি কিন্তু সৰু কালৰ পৰা একেবাৰে নলে গ'লে দাগা বন্ধু
সি মোক এৰি ক'তো নাযায়, মই তাক এৰি ক'তো নাযাওঁ। আমি দুটাই এখন ৰুটিকে দুয়োটাই ভগাই খাওঁ, এখন চাইকেলকে দুয়োটাই চলাই যাওঁ। আনকি এটা চলাকে দুয়োটাই এখানাত সি পিন্ধে, এখানাত মই পিন্ধোঁ। এটা হাফ পেণ্ট যদি এটা সি পিন্ধে এখন ভৰি মই পিন্ধোঁ। এনেকৈ আমি দুয়োটাই চলোঁ। ইমান মোৰ নলে গলে লগা বন্ধু। এই আজি বেছি দিনৰ কথা নহয়ে, এই আজি এসপ্তাহমান হ'ল। এই সিদিনা মই অহা নাছিলোঁ যে তাৰ লগতে ঘূৰি ফুৰিছিলোঁ। মই গা ধুবা গ'লোঁ কোৱাত, গম পাইছা না? কোৱাত তেতিয়া গা ধুবা গ'লোঁ। সি মোক কৈছে, পাটনা তোমাক এটা যাদু দেখাম নেকি? মই ক'লোঁ, কি যাদু দেখাবি দেখাচোন, দেখা মই চাওঁ কি যাদু দেখা তই। সি কি কৰিছে জানানে? বা কম ডেঞ্জাৰাছ মাল নহয় সি কি কৰিছে জানানা? সি নহয়, কুৱাটোত ডুব মাৰছি। কুৱাটোত ডুব মাৰি পেলাই সি এই যি পানী আহা টেপেদি ওলাইছি সি। এই যি চাপ্লাই পানী দি ফুৰি যি আমাৰ ঘৰৰ যি বাটৰ সন্মুখত যি চাপ্লাই পানী দিয়া টেপটো আছে, টেপটো দি ওলাইছে পিৰিককে। মইতো বেহুজ হৈ তাতে পৰি থাকলোঁ। সি আকৌ মোক পানী ছিটাই কেনেহে উঠাইছি। মই ভয় খাই গৈছিলোঁ পাটনা, জানানা? হ'লনে নাই সি মোৰ ডেঞ্জাৰাছ পাৰ্টনাৰ এটা। সি যদি মোৰ লগত থাকে তহঁতে কিয় হয়? সি মোৰ যদি লগত থাকে তহঁততকৈ মোৰ এটা ভাল ফ্ৰেণ্ড সি যদি মোৰ লগত থাকে মোৰ টেনশ্যনে নাই পাৰ্টনাৰ। কি হ'লে তহঁতৰ খঙত থিয়া দিলি যি? ভয় খালি নেকি? বেটা উঠি গুচি গ'লি। এই বাপেৰ আগত গাজা মাৰা কথা ক'বা তহঁতে মোৰ আগত লেবেল দিছা। বা কোনোবাই নদীত ডুব মাৰছি, পুখুৰীত উলছি, কোনোবাই পুখুৰীত ডুব মাৰছি, সাগৰত উলছি। মোৰটো কেনে পালি এটাত? কোনোবাই কুৱাত ডুব মাৰি কেনে টেপেদি ওলবা পাৰে। বেটাহাত কেনে পালি কেনে পালি? এই বাপেৰ আগত ফাঁকি দিবা বাপেৰে আগত গাজা মাৰবা তহঁতৰ লগত এনেকুৱাই কৰবা লাগে, বুজছা?